গেছটো ভৰাই দিব নাই গেছ ভৰোৱা ধান্দা নাই কিমান জুই ধৰি ভাত পানী বনাই খোৱাম হেতক জানো ছোৱালীজনী চাহ খাই নে নাখায় কালি বাপেকে কৈছে বোলে সেই বোলে বেটি ভাগৰ কি হ'ল জানো বোলে কালি পূজা পৰা আহিলে নো পটাপট আহি এনে বোলে সেই ৰুমত সোমাই থাকিলে তাৰপিছত গধূলি ভাত দিলোঁ ভাতো নাখালে এতিয়া ৰুমৰ পৰা ওলোৱাই নাই তাইও আকৌ কাম কৰি নিদিয়ে নহয় মাকক বোলে সহায় কৰি দিছোঁ বোলে কাম এখন দুখন কৰি দিওঁ নাই ছোৱালী এজনী পাইছোঁ ভাল এজনী জানো চাহ খায় নে নাখায় নে বেটি চাহ খাবি নেকি অকল ৰুমটোৰ ভিতৰতে দিনটো সোমাই থাকিও ছোৱালীজনী মোৰ কি যে হ'ব কোনো ফালেই নাই না পঢ়া ফালে আছে না বেলেগ কিবা ফালে আছে অকল সেই মোবাইলটোহে আৰু গালি পাৰি পাৰিও আমনি লাগিছে মই চাহ নাখাওঁ তুমি খাই লোৱা কাম চামবোৰ কৰি শেষ হৈছে আৰু দেই এতিয়া অকণমান বহি লওঁ ইমান কঁকালটো বিষাইছে যেতে ন ধূপ লাগি আবে मैं छाव बन जावा तेरी खुशियों के खातिर मैं सारे जग से लड़ जावा तू हीर मैं तेरा रांझा करता हूँ तुझसे ये वादा तेरे बगैर ना कोई दूजा सोनिए तू हीर मैं तेरा रांझा इमान ভাল লাগে গানটো শুই থাকিলে শুনিবলৈ মন যায় আৰু খাই খাতি নব কি কৰিছে হয় বিউটি দেখোন আজি বহুত দিনৰ মূৰত আহিলা যে আমাৰ ঘৰলৈ কিয় আহিব নাপায় নেকি মোৰ মনত পৰিলে আকৌ আপোনালোকলৈ মই বোলে বহুত দিন যোৱা নাই গৈ নবৌহঁতৰ খবৰ লৈ আহোঁগৈ আৰু আইতাকো চাই যাওঁ বুলি আহিলোঁ ভালে কৰিলা আহা বহিবা আহা এই পাত আকৌ আজি কি গাধ ওলালেহি আমাৰ ঘৰ আনকালে নহা মানুহ ওলালেহি এই বিউটিজনী আকৌ পেটটো বৰ ভাল নহয় মাকজনী নিচিনা অলপ ফকনি কথা তোৰ কথা ততকৈ এনেই অহা নাই ক'ৰবাত কিবা হৈছে যেন পাইছোঁ সেইখিনি মোক ক'বলৈ আহিছে জানো পাই কথা পাতিলেহে গম পাম মই আকৌ যদি উঠাই আগত কৈ নাপালেহে আছে ক'বলৈ ভয় কেনেবাকৈ আকৌ ক'ৰবাত উলিয়াই দিয়ে বুলিয়ে ভয় বোলে বিউটি ঘৰত তোমালোকৰ মাহঁতৰ সকলোৱে ভালনে ভাল নব আজি আপোনালোকৰ আইতাক দেখা নাই যে আইতা আনকালে ইয়াতে বহি থাকে সকনিক বিচাৰি আহিছে নব কিবা কৈছে নেকি বাৰু নাই একো কোৱা নাই ৰবা তুমি বহা মই তোমাৰ কাৰণে চাহ অকণ যোগাৰ কৰোঁগৈ চাহ নালাগে নেকি নব হেৰি নহয় নব আপুনি কথা এটা গম পাই নাপায় নেকি যে বৰ ডাঙৰ কথা এটা হ'ল নহয় মই সেই মোবাইলে চবত একদম ভাইৰেল হৈ গৈছে ভিডিঅ' ললি যে নাপাওঁ নহয় একো কথা গম কি হ'ল আকৌ লক্ষীমাই ভাগৰ মই সেই কলেজত ধৰোঁতে দিন ৰাতি গৈছে এই বাহিৰৰ কথা একোৱে গম নোপোৱা হ'লোঁ কিবা ডাঙৰ কিবা হ'ল নেকি তো আপুনি গম নাপায় নেকি লক্ষীমাই ভাগৰ ভিডিঅ' ভাইৰেল হৈছে নহয় লক্ষীমাই কোনোবা মেৰিড মানুহ এজনৰ লগত পূজা চাবলৈ গৈছিলে তাৰপিছত সেই ধৰা পৰিলে ঘৈণীয়েকে আহি খুব পিটিলে তাৰপিছত আকৌ কোনোবাই ভিডিঅ' কৰি থ'লে আকৌ সেই ফেচবুকত দি দিলে ভাইৰেল হৈ গৈছে এতিয়া ভিডিঅ'টো হয় নেকি মই আকৌ গমেই নাপাওঁ নহয় পিছে মাকজনীয়ে গম পাই নাপায় আমাৰ ললিতি বাইদেউৰ কথা কৈছোঁ ছোৱালীজনী দেখোঁ লক্ষীমাই এনি টাইম ফোনতে ব্যস্ত হৈ থাকে তাই সেইবোৰহে হ'ল নেকি এইজনী আগত কথা পতাতকৈ নপতাই ভাল আছে এইটো যদিহে মই ইয়াত ৰাখিম কি দেখিছা নাই মোক অহা দেখি আমাৰ এখেত কেনেকৈ গুচি গ'ল কাৰ কথা কৈছিলো আইতা নব কথা কৈছিল নেকি বাৰু কাৰ কথা নকবি বৰ কথাই কৈছা বহুত দিন মাত বোল নাই নহয় যিখনে কাজিয়া হৈ আছে নাপাই বুধতি শুনিবলৈ নকওঁ তহঁতক এইবোৰ কথা বাৰু তই সেই কি কথা কৈ আছিলি ললিতি যে ক'বলৈ কি হ'ল ললিতি যে কৈ সেই ভিডিঅ' এটা ভাইৰেল হৈছে নহয় আইতা তাই সেই পূজাত মেৰিড মানুহ এজনৰ লগত ঘূৰি ফুৰিছিলে তাৰপিছত সেই মানুহজনৰ বোলে ঘৈণীয়েকে দেখি পিনে খুব কাজিয়া হ'ল বোলে খুব মাৰপিট হ'ল বোলে এই বোলে খুব মাৰিলে বোলে তাৰপিছত তাই কোনোবা
ভিডিঅ' কৰি দিলে বোলে পৰকীয়া প্ৰেমৰ পৰিণতি ৰাইজ চাবচোন বুলি ভিডিঅ'টো একদম ভাইৰেল হৈ গৈছে জানেনে ফেচবুকত আৰু হেৰিয়াত ইউটিউবত হয় নেকি কথাটো কালি নেকি বাৰু কালি মই সেই তাইক দেখিছিলো আৰু যিখনে আধা নাগত কাপোৰ পিন্ধি গৈছে বুঢ়াডালৰ লগত তাৰপৰা সেইখনে হ'ল নেকি মাকজনী পিছে গম পাই নে নাপায় গাঁৱৰ মানুহবোৰে পিছে গম পাই নে নাপায় দেখিছে ৰাইজ নলকি যে কবলে সেই ভিডিঅ' ওলাইছে বোলে পৰকীয়া প্ৰেমৰ আপোনালোকে চালে নি বাৰু ভিডিঅ'টো চাবচোন কি ওলাইছে আৰু মোক জনাব মই ভাল খবৰ এটা পালে নি একদিন মনটো বেয়া হৈ আছিলে এই বোৱাৰীজনীৰ কাজিয়া লাগি এতিয়া গাঁৱত সেইখিনি মানুহবোৰে যদি গম নাপায় মই ক'বগে লাগিব এইবাৰ শুনিলো যেতিয়া